প্ৰথমে আপোনালোকে সাইডত দিয়া স্ক্ৰীনশ্বটটো চাওক আৰু তাৰ লগতে আপোনালোকে ইয়াতে দেখা পাইছে যে যেটো আৰ্নিং সোৰ্স আছে ফাইনালি সাকসেসফুলি ট্ৰান্সফাৰ হৈ গ'ল প্ৰুফ দেখা পাইছে ওকে বাস এতিয়া শুনক আৰ্নিং সোৰ্স আমি কিহৰ কাৰণে আমি ট্ৰান্সফাৰ কৰিব লাগে আৰ্নিং সোৰ্স আমি তেতিয়া ট্ৰান্সফাৰ কৰিব লাগে যেতিয়া আমাৰ পেয়টত বিজনেছ টাইপ হওক নাম হওক ডেট অফ বাৰ্থ হওক ভুল থাকে তেডুকেটত ধৰক আমাৰ তাত এক্সট্ৰা এটা ফ্ৰেছ পেয়ট একাউণ্ট আছে যি সব শুদ্ধ মোৰ ধৰি লওক মোৰ এটা পেয়ট একাউণ্ট আছে য'ত মোৰ বেয়া হৈ আছে পেয়ট একাউণ্টটো তাত ভুল নাম ডিটেইলছ কিবা কিবি ফিল কৰা হৈ আছে মই বিচাৰোঁ যে সেই পেয়ট একাউণ্টটো ঠিক হওক গতিকে আমি কৰিম কি যে যিটো আমাৰ ফ্ৰেছ এটা এক্সট্ৰা পেয়ট একাউণ্ট আছে যিটো ভাল শুদ্ধ সব ডিটেইলছ পুৰা ডকুমেণ্টছৰ মতে আছে তেডুকেটত কৰিম কি যে যিটো আমাৰ পুৰণা বেয়া পেয়ট একাউণ্ট আছে সেই বেয়া পেয়ট একাউণ্টৰ আৰ্নিং যিখিনি সোৰ্স আছে সেই আৰ্নিং সোৰ্সখিনি ট্ৰান্সফাৰ কৰি দিম আৰু এইটো ক্ষেত্ৰত আপোনালোকে মন কৰিব যে যেতিয়া আমি আৰ্নিং সোৰ্স ট্ৰান্সফাৰ কৰিম কেতিয়াও আমাৰ আৰ্নিং ট্ৰান্সফাৰ নহয় কেৱল আৰ্নিং সোৰ্স ট্ৰান্সফাৰ হয় আৰ্নিং সোৰ্স মানে কি যিকেইটাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ যেনেকৈ ষ্টাৰ জৰিয়তে মই আৰ্নিং কৰি আছোঁ ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে মই আৰ্নিং কৰি আছোঁ কণ্টেণ্ট ম'শ্যন টুলৰ জৰিয়তে আৰ্নিং কৰি আছোঁ মাত্ৰ সেই টুলকেইটাহে ট্ৰান্সফাৰ হ'ব আৰ্নিং কেতিয়াও ট্ৰান্সফাৰ নহয় ঠিক আছে বাছ সেইটো কথা গতিকে আমি সেইটোৰ কাৰণে যেতিয়া আমাৰ নাম চাম ভুল থাকিব কিবা ভুল থাকিব সেইটো ঠিক কৰিবৰ কাৰণে আমি কি কৰিম বেলেগ এটা পেয়ট আইডিলৈ আমাৰ আৰ্নিং সোৰ্সখিনি ট্ৰান্সফাৰ কৰি দিম বাছ অ'কে বুজি পালে ঠিক তেনেদৰে চাওক এতিয়া আমি নতুন পেয়ট আইডি বনাম কেনেকৈ এতিয়াও বহুতৰ কনফিউজ ঠিক আছে নতুন পেয়ট আইডি বনাবৰ কাৰণে অপশ্যনে নাই কেনেকৈ বনাম ইয়াৰ কাৰণে আপোনালোকে কৰিব কি ইয়াৰ কাৰণে আপোনালোকে প্ৰথম পেয়ট ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব লাগিব কেনেকৈ কৰিব এইখিনি প্ৰেক্টিকেলি গোটেইখিনি আপোনালোকক দেখাম ঠিক আছে ইয়াতে দেখা পাইছে প্ৰুফ যে ইয়াতে আমাৰ যিটো ফাইনেলি যিটো আৰ্নিং সোৰ্স আছে এইটো আমাৰ ফাইনেলি ট্ৰান্সফাৰ হৈ গ'ল ঠিক আছে ঠিক তেনেদৰে ইয়াতে যিটো পুৰণা বেয়া পেয়ট আইডি আছিলে তাৰ পৰা আমাৰ নতুন পেয়ট আইডিলৈ আমাৰ আৰ্নিং সোৰ্স ট্ৰান্সফাৰ হৈ গ'ল ইয়াতে কিছুমান ডিটেইলছ থাকিব পাৰে কাৰোবাৰ পাৰ্চনেল মই দেখাই নিদিওঁ ইয়াতে হাইড কৰি থৈ দিম মই ঠিক আছে ব্লাৰ কৰি দিম নহ'লে মই নেদেখামেই ঠিক আছে বাছ তেনেকুৱা কথা কাৰণ কাৰো পাৰ্চনেল ডিটেইলছ দেখুৱাটো মুঠতে বেয়া কথা দেখাব নালাগে কিছুমানক দেখা পাইছোঁ ভিডিঅ'ত ডাইৰেক্টলি পেন কাৰ্ড দেখাই দিয়ে পেয়ট একাউণ্ট ছেটআপ কৰাৰ সময়ত ঠিক আছে সেইটো কাম নকৰিব ফৰ চিকিউৰিটি ৰিজন মই নেদেখাওঁ কাৰো ডিটেইলছ তাৰ লগতে এটা দেখা পাইছে যিটো আৰ্নিং সোৰ্স আছে ফাইনেলি ট্ৰান্সফাৰ হৈ গ'ল প্ৰুফ অ'কে দেখা পালে ঠিক তেনেদৰে মই ফেচবুক টিমৰ লগত কি কথা পাতিলোঁ কেনেদৰে ট্ৰান্সফাৰ কৰিলোঁ ফৰ্ম কেনেদৰে ফিল কৰিব লাগিব ফৰ্ম কোনখন সব দেখাম মই ঠিক আছে প্লাছ প্ৰেক্টিকেলিটি আমি জানিম কেনেদৰে আমি আৰ্নিং সোৰ্স ট্ৰান্সফাৰ কৰিম কেনেদৰে আমি পেয়ট ছাপৰ্ট টিমৰ লগত আমি কণ্টেক্ট কৰিম ইয়াৰ কাৰণে কৰিব কি আপোনালোকৰ যিটো মোবাইল আছে তাতে আপোনালোকে দেখা পাইছে আপোনালোকৰ এটা এপ থাকে নামটো হ'ল ক্ৰম ব্ৰাউজাৰ আপোনালোকে অপেন কৰিব যদি আপোনালোকৰ টেবলেট লেপটপ আছে ভালে কথা যদি টেবলেট বা লেপটপ থাকে বেষ্ট অপশ্যন ঠিক আছে ঠিক তেনেদৰে প্ৰায়ভাগ লোকৰ মোবাইলে থাকে গতিকে মই দেখাই দিছোঁ ইয়াতে কেনেকৈ কৰিব আপোনালোকে ছেম প্ৰচেছ মই খালি টেবলেট ইউজ কৰিছোঁ ইয়াতে আপোনালোকে কৰিব কি ইয়াতে যিটো প্ৰফেশ্যনেল ডেছবৰ্ড আছে অন কৰি ল'ব ইয়াতে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব ঠিক আছে প্ৰফেশ্যনেল ডেছবৰ্ডত যোৱাৰ পিছত ইয়াতে চাওক অল টুলছ বুলি আছে অল টুলছত ক্লিক কৰিব তাৰপিছত তলত যাব গৈ পেলাই ইয়াতে দেখাব আপোনালোকে পেয়ট বুলি এটা অপশ্যন থাকে পেয়টত আপোনালোকে ক্লিক কৰি দিব বাছ অ'কে এতিয়া পেয়টত যোৱাৰ পিছত আপোনালোকে কৰিব কি চাওক ফেচবুক টিমৰ লগত কথা পাতিম কেনেকৈ আমি চাওক আপোনালোকৰ পেয়টৰ কিবা কিবি প্ৰব্লেম আছে প্ৰথম আমি কি কৰিম আইডি বনাব লাগিব আমি এটা নতুন পেয়ট একাউণ্ট বনাব লাগিব তাৰপিছতহে আমি আৰ্নিং সোৰ্স ট্ৰান্সফাৰ কৰিম পেয়ট একাউণ্ট আমি ক'ৰ পৰা আৰ্নিং সোৰ্স ট্ৰান্সফাৰ কৰিম হয় নে নহয় ঠিক তেনেদৰে আমি কৰিম কি যিটো আপোনালোকৰ বেয়া পেয়ট আইডি আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াতে পেয়ট একাউণ্টত আহিব অহাৰ পিছত ইয়াতে চাব পেয়ট হেল্প বুলি এটা অপশ্যন থাকে ইয়াতে ক্লিক কৰিব পেয়ট হেল্পত ক্লিক কৰাৰ পিছত আপোনালোকে এটা দেখা পাব যে গেট মোৰ হেল্প বুলি এটা তলত অপশ্যন থাকে ইয়াতে আপোনালোকে কি কৰিব ক্লিক কৰি দিব বাছ অ'কে ক্লিক কৰাৰ পিছত ইয়াতে কি কৰিব শ্ব' মোৰ টপিকছ বুলি এটা অপশ্যন আছে তলতে শ্ব' মোৰ টপিকছত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে এটা দেখা পাব আপোনালোকে নন অফ দি এভভ বুলি আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে যিটো আপোনালোকৰ ইমেইল আছে যদি বহুতৰ ক্ষেত্ৰত ইমেইল খুজিব পাৰে বহুতৰ ক্ষেত্ৰত ইমেইল নোখোজে গতিকে যিটো আপোনালোকৰ ইমেইল আছে XYZ আপোনালোকে দিব দিছে পেয়টৰ যিটো প্ৰব্লেম আছে ইয়াতে আপোনালোকৰ যিটো টুল আপোনালোকৰ বৰ্তমান পেয়ট একাউণ্টৰ সৈতে এড হৈ আছে যেনেকৈ আপোনাৰ বৰ্তমান ছাবস্ক্ৰিপশ্যন টুলটো এনেবল হৈ আছে কি কৰিব আপোনালোকে পেয়ট টাইপত ইয়াতে আপোনালোকে কি কৰিব ছাবস্ক্ৰিপশ্যন চিলেক্ট কৰিব বা ষ্টাৰ চিলেক্ট কৰিব পেয়ট প্ৰডাক্টত যিকোনো আপোনালোকৰ যিটো আপোনালোকৰ আছে একজেক্টলি ঠিক আছে যদি আপোনালোকৰ ছাবস্ক্ৰিপশ্যন টুলটো এনেবল হৈ আছে ছাবস্ক্ৰিপশ্যন যদি আপোনালোকৰ ষ্টাৰ এনেবল আছে ষ্টাৰ বা যদি পাৰফৰ্মেঞ্চ বেছড পেয়ট একাউণ্ট আছে মানে কণ্টেণ্ট ম'শ্যন টুলটো যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকৰ এড জৰ্নেল বা বনাছ যিকোনো আপোনালোকে চিলেক্ট কৰিব পাৰে ঠিক আছে ঠিক তেনেদৰে আপোনালোকে কি কৰিব ইছ্যুত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব আই হেভ আনাডাৰ প্ৰব্লেম কি কৰিব চিলেক্ট কৰিব আৰু আপোনালোকৰ যিটো প্ৰব্লেম আছে একজেক্টলি ধৰক ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰে একদম চিম্পল ৰিপৰ্ট ঠিক আছে ধৰক মই এতিয়া চেঞ্জ কৰিব লাগে বিজনেছ টাইপ লিখিম কি দেয়াৰ ফেচবুক টিম প্লিজ চেঞ্জ মাই বিজনেছ টাইপ টু ইণ্ডিভিজুৱেল চিম্পল এনেকুৱা টাইপৰ যদি ডেট অফ বাৰ্থ চেঞ্জ কৰিব লাগে ড্ৰপ লগাই দিব বিজনেছ টাইপৰ সলনি ঠিক তেনেদৰে যি আছে আপোনালোকৰ প্ৰব্লেম XYZ লিখিব নিলিখিলেও কথা নাই ইয়াৰ ষ্টাৰ্টিঙত এনেকৈ যি টি হাবি যাবি লিখিব আৰু কৰিব কি ইয়াতে আপোনালোকে তলতে চেণ্ডাৰ এটা বাটন আছে চেণ্ডত আপোনালোকে কি কৰিব ক্লিক কৰি দিব দেখা পাইছে ব্লু কালাৰ এটা চেণ্ডাৰ বাটন আছে চেণ্ডত ক্লিক কৰি দিব মই অলৰেডি ৰিপৰ্ট বনাই থৈছোঁ অলৰেডি এইটো কেছ ক্ল'জ হৈ গ'ল গতিকে মই বাছ আপোনালোকক এক্সাম্পলৰ কাৰণেহে দেখাইছোঁ এইটো ঠিক এনেদৰে আপোনালোকে ইয়াতে গৈ পেলাই হাবি যাবি ৰিপৰ্ট কৰিব কোনো কথা ইয়াতে একো লিখিব প্ৰয়োজন নাই এনেই হাবি যাবি কিবা লিখি পেলাই আপোনালোকে কি কৰিব চেণ্ড কৰি দিব ঠিক আছে চেণ্ড কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ ছাপৰ্ট ইনবক্সত আপোনালোকে যাব যেতিয়া চেণ্ড হৈ যাব ঠিক আছে কি কৰিব ইয়াতে যাব আপোনালোকে গৈ পেলাই আপোনালোকে দেখা পাব হেল্প এণ্ড ছাপৰ্ট বুলি এটা দেখা পাইছে এইটো হেল্প এণ্ড ছাপৰ্ট বুলি থাকিব ইয়াত প্ৰফাইলত ক্লিক কৰি আহিব হেল্প এণ্ড ছাপৰ্টত যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে ছাপৰ্ট ইনবক্সত আপোনালোকে ক্লিক কৰি দিব
কৰাৰ পিছত যিটো আপোনালোকৰ কেছ ইয়াতে আপুনি যিমানকেইটা কেছ জেনেৰেট কৰিছে ফেচবুক টিমৰ লগত কথা পাতিবৰ কাৰণে ইয়াতে আদাৰ্ছত আপোনালোকে দেখা হ'ব আদাৰ বুলি আছে ইয়াতে দেখা হ'ব কি কৰিব যিটো কেছ মই জেনেৰেট কৰিছোঁ ইয়াত ক্লিক কৰিছোঁ অ'কে এতিয়া আপোনালোক দেখাম কেনেদৰে মই আৰ্নিংছ ট্ৰান্সফাৰ কৰিলোঁ কি মই ফেচবুক টিমৰ লগত কথা পাতিলোঁ অ'কে ইয়াৰ কাৰণে কৰিব কি একদম মই তলত যাম ভালদৰে চাই থাকক আৰু ইয়াতে মই প্ৰথম ৰিপৰ্ট কৰিছিলোঁ ইয়াতে কোনো কথা নাই ইয়াতে প্ৰথম ষ্টাৰ্টিঙত যেনেকৈ ৰিপৰ্ট নকৰোঁকৈ কোনো কথা নাই ঠিক আছে ইয়াতে মই এটা ৰিপৰ্ট বনাই দিলোঁ যে হাই ফেচবুক টিম thank you for your support I already have 2 payout accounts connected okay to my business এনেকৈ এটা চিম্পল ৰিপৰ্ট বনালোঁ মই এআইৰ জৰিয়তে ChatGPT বা আপোনালোকে বনাই ল'ব পাৰে যিকোনো আপোনালোকে ৰিপৰ্ট যি প্ৰব্লেম আছে ঠিক আছে তাৰপিছত ফেচবুক টিমৰ ফালৰ পৰা এটা অট'মেটিকলি ৰিপ্লাই আহিলে ইয়াতে ঠিক আছে অহাৰ পিছত আকৌ এটা অট'মেটিক ৰিপ্লাই আহিলে তাৰপিছত ওপৰত যাম আকৌ মই সেম ৰিপৰ্ট মই ছাবমিট কৰিলোঁ সেম টু সেম ঠিক আছে যিটো মই ৰিপৰ্ট ছাবমিট কৰিছিলোঁ লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইটো ৰিপৰ্ট মই এতিয়া ৰখাই দিছোঁ অলপমান লাগিলে ঠিক আছে প'জ কৰি পেলাই ভিডিঅ'টো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যেতিয়া এইটো ৰিপৰ্ট ছাবমিট কৰিলোঁ এই ৰিপৰ্টটো মই এগেইন ছাবমিট কৰিলোঁ অট'মেটিক ৰিপ্লাই অহাৰ পিছত ফেচবুকে তাৰপিছত এখন মোক ফৰ্ম দিলে ঠিক আছে ফেচবুকে এখন ফৰ্ম দিলে আপোনালোকৰ হয়তো চাওক ষ্টাৰ্টিঙত আপোনালোকৰ নতুন পে আই ডি বনাব লাগিব গতিকে আপোনালোকৰ নতুন পে আই ডিক লৈ পেলাই আপোনালোকে ইয়াতে কথা পাতক যে আই ৱান্ট টু ক্ৰিয়েট এ নিউ পে একাউণ্ট এনেকৈ ৰিপৰ্ট বনাই ছাবমিট কৰক ঠিক আছে তাৰপিছত আপোনালোকক এটা নতুন পে একাউণ্ট দিব ঠিক সেম টু সেম এনেকৈ সেম প্ৰচেছ এনেকৈ এটা লিংক আহিব আপোনালোকৰ লিংকত ক্লিক কৰি আপোনালোকৰ ইয়াতে দেখাব ক'ৰবাত লিংকত ক্লিক কৰি পেলাই আপোনালোকে কি কৰিব পাৰিব এটা নতুন পে একাউণ্ট বনাই ল'ব পাৰিব ইমানখিনি অ'কে নতুন পে একাউণ্ট বনাব চবেই পাৰে ঠিক আছে খালি বিজনেছ টাইপত ইণ্ডিভিজুৱেল দিব কাণ্ট্ৰি ইণ্ডিয়া দিব এইকেইটাত মানুহে ভুল কৰে ন নাম ঠিক দিব সেইটো কথা ঠিক তেনেদৰে যেতিয়া মই এইটো কথা পাতিলোঁ পতাৰ পিছত আপোনালোকৰ এখন ফৰ্ম দিব ফৰ্মখন আপোনালোকে স্ক্ৰীনত লগাই দিছোঁ মই দেখা পাইছোঁ এইটো এই ফৰ্মখন যেতিয়া ইয়াত ক্লিক কৰিব ফৰ্মখন অট'মেটিকলি ডাউনলোড হৈ যাব ডাউনলোড কৰাৰ পিছত মই কি কৰিলোঁ যিটো আমাৰ যিখন আমাক ফৰ্ম দিছে ফেচবুকে সেই ফৰ্মখন মই ফিল আপ কৰিলোঁ ফৰ্ম কেনেকৈ ফিল কৰিব লগা হয় এক্সট্ৰা ভিডিঅ' মই দেখাই দিম চেম টু চেম আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত ইয়াতে কি কৰিলোঁ মই যিখন ফৰ্ম দিছিলে মোক ফৰ্মখন মই ছাবমিট কৰিলোঁ ছাকচেছফুলি তাৰপিছত গৈ পেলাই মোৰ যিটো আৰ্নিংছৰ আছে আৰ্নিংছত ট্ৰান্সফাৰ হৈ গ'ল ফৰ্ম কেনেদৰে ফিল কৰে একজেক্টলি সেইটো মই দেখাম আৰ্নিংছত ট্ৰান্সফাৰ কৰিবৰ কাৰণে যিটো আমি একজেক্টলি আমি কথা পাতিব লাগে ফেচবুক টিমক চেম প্ৰচেছ এনেদৰে বাছ সেইটো কথা ঠিক এনেদৰে আপোনালোকে কি কৰিব পাৰে ফেচবুক টিমৰ লগত আপোনালোকে কথা পাতিব পাৰে বাছ সেইটো কথা যি প্ৰব্লেম নহওক কিয় যিয়ে প্ৰব্লেম নহওক ইয়াক গৈ পেলাই আপোনালোকে কি কৰিব পাৰে আপোনালোকৰ প্ৰব্লেম চল্ভ কৰিব পাৰে ঠিক আছে ঠিক তেনেদৰে সেইটো কথা তাৰ লগতে যদি আপোনালোকৰ আৰ্নিংছত ট্ৰান্সফাৰ কৰোঁতে যদি কিবা প্ৰব্লেম হয় বা ছিগনেচাৰ মেটচ নহয় বা বাৰে বাৰে আপোনাৰ ফৰ্ম ৰিজেক্ট কৰি থাকে এইটো ক্ষেত্ৰত মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াৰ কাৰণে মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যনতে আপোনালোকে লিংক পাই যাব কণ্টেক্ট ফৰ্ম বুলি ক্লিক কৰি পেলাই বাছ মোৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ঠিক আছে নেক্সট ভিডিঅ'ত দেখাম কেনেদৰে আপোনালোকে ফৰ্ম ফিল কৰিব পাৰিব আৰু ভিডিঅ' বহুত ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰি দিব